क'क्राझाराव बिटिआर सरकारनिफ्राय ना फालांगि खालामग्रा फालांगिरिफोरनो फिसगिरि भेन राननानै होदों। बिटिआरनि मोनबा जिल्लायाव फालांगि खालामग्रा फालांगिरिफोरनो बिटिआर सरकारनिफ्राय गुबुन गुबुन सुबिदा खालामनानै होगासिनो दं। बेबायदिनो बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ क'क्राझाराव फिसगिरि भेन राननानै होफैदों। फिसगिरि भेनखौ दिनैसिम मोनथाम जिल्लायाव राननाय जाबाय आरो आद्रा थानाय चिरां आरो तामुलपुर मोननै जिल्लायावबो थाबैनो राननानै होसिगोन होनना फोरमायदों। बेबायदिनो फैबाय थानाय समाव आरोबाव ना फालांगि खालामग्राफोरनो मोनफुंनो हायै माखासे जिल्लाफोराव ना दिखांग्रा आइस बक्स मटर साइकेलबो राननानै होगोन होननानै फोरमायदों बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ। फिसगिरि भेनखौ राननानै होनानै फालांगिरिफोरा दाबसे जायगानिफ्राय गुबुन दाबसे जायगासिम बे केरि भेनजों लोगोसे नाफोरखौ लांनानै फालांगि खालामहैनो हागोन होननानै फोरमायदों राकेश ब्रह्मआ। लोगोसे फैगौ नभेम्बर दाननि गेजेराव बिटिआर हालामाव थानाय गोरिब ना फालांगि खालामग्रा फालांगिरिफोरनो गासै 2500 गं ना लाग्रा आइस बक्स साइकेल राननानै होनाय जागोन होननानैबो मिथिहोदों। डिस्ट्रिक्ट फिशारी डिपार्टमेन्टर পৰা আজি ফিছ কেৰিং ভেন আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু সেই ভেনখন প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। বাক্সাৰ হৈ গ'ল, ওদালগুৰিৰ হৈ গ'ল, আজি কোকৰাঝাৰৰ হৈছে আৰু অন্যটো দিনত চিৰাং আৰু তামুলপুৰত। এইটোৰ দ্বাৰা এটা কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতু আমি যোৱা বছৰতো বহুখন আইচ বক্স উইথ মটৰ চাইকেল আমি ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ আৰু ঠিক তেনেকুৱা ভেন ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। এই বছৰতো আমাৰ RIDFৰ পৰা সেই আঁচনিবিলাক ৰাইজৰ তাত যাতে মানে সহজৰে যাতে মাছটো এটা ঠাইৰ পৰা এটা ঠাইলৈ মানে লৈ পেলাই যাতে বেপাৰ কৰিব পাৰে, আৰ্থিকভাৱে যাতে বেছি স্বাৱলম্বী কৰিব পাৰে তাৰ লক্ষ্য কৰি পেলাই সেই ভেনবিলাকক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু কি। কেইটা ভেন টোটেল? এনেতো আমি এটা ডিষ্ট্ৰিক্টত দুটা কৰি ভেন আমি এইবাৰ ঠিক কৰিছোঁ, কিন্তু আমি এইবাৰ ভাবিছোঁ নেক্সট বাৰত আমি বহু বেছি কৰি আমি ভেন ডিষ্ট্ৰিবিউশ্যন কৰিম। আৰু ইয়াৰ লগতে আৰু আমাৰ 3 হুইলাৰ ভেনো আছে, আমি এসপ্তাহ 2 সপ্তাহ পিছত আৰু সেইটোও ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। আৰু ঠিক তেনেকুৱাই আইচ বক্স উইথ মানে মটৰ চাইকেল যোৱা বছৰত দিয়াৰ দৰে এইবাৰো আছে। তেনেকুৱা আঁচনিবিলাক মানে সঘনে মানে আমি আমাৰ বিটিআৰৰ ৰাইজক প্ৰদান কৰি থাকিম, এই আশাৰে এই কামবিলাক কৰা হৈ আছে। আৰু আইচ বক্স উইথ মানে মটৰ চাইকেলটো ব্যক্তিগত আৰু চাইকেল এইবাৰ হিউজ চাইকেল আছে, যি ব্যক্তিসকলে মানে চাইকেল কিনিব পৰা নাই, গৰীব হৈ মাছ বেপাৰ কৰি আছে, সেই ব্যক্তিবিলাকক আইচ বক্সৰ লগত এটা চাইকেল আমি দিম আৰু সেই চাইকেলৰ কোৱান্টিটিটো 2500 হ'ব। ইণ্টাৰ BTCত ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ গৈছোঁ, আমি নৱেম্বৰত এইটো ডিষ্ট্ৰিবিউশ্যন কৰি দিম আৰু কি। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰিএছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰিএছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰিএছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।